এবাৰ ধৰা যাওক এবাৰ একাপভিক পাত বঢ়িয়াকে ইয়াত দেখিছে ডিবিগিলা খুলি দিয়া হ'ল ইয়াত নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আহিলোঁ দীপভাই দোকানত বহুত দিন হ'ল মই ভিডিঅ' চিডিঅ' দিব পৰা নাই চ' আজি দেখাই আছোঁ দেই একদম বিৰাট ধুনীয়া ধুনীয়া বস্তু কেইটামান ত' দেখিছে এপাতকে আদি কৰি আজি বহুত আৰু কিবা কিবি আছে ভিডিঅ'টো শেষলৈকে চাই থাকক গম পাই যাব কি কওঁ আজি একদম আজি ধামাকা কৰিবলৈ গৈ আছোঁ বহুত দিনৰ মূৰত এতিয়া এপাতলৈ যাওঁ তো ইয়াৰে টেষ্টিং কৰা হ'ব আজি এক্সজষ্ট তো চাওঁ কোনডাল এক্সজষ্ট কেনেকুৱা লাগে এক্সজষ্ট আছে ইয়াত কেইডালমান বেছি নাই ষ্টক আৰু দেখিছে দোকানত মাল কি আছে কি পোৱা যায় হেলমেট পূৰা হেলমেট কালেকশ্যন নতুন আহিছে বঢ়িয়াকৈ আৰু এক্সজষ্টকেইডাল এতিয়া টেষ্টিং কৰিম গৈ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ কেনেকুৱা লাগে আৰু কোনোবাই যদি লগাব বিচাৰে ধেমাজিত আহি যাব ফিৰণি একাডেমি ওচৰত আছে ফিৰণি একাডেমি অকণমান আগত আহি অপজিট ছাইডত দেখিব মটৰজোন বুলি দোকানখন তো আজি টেষ্টিং কৰা হ'ব ডিঅ' এখনত ডিঅ' BS6 হণ্ডা ডিঅ' ডাইৰেক্ট টেষ্টিং কৰা হ'ব এতিয়া এনেকৈ ধোৱা এয়া এতিয়া একাপভিক টেষ্ট কৰা হৈছে লগত ডিবিগিলাৰ লাগি আছে কেনেকুৱা দিছে জুই এতিয়া ডিবিগিলাৰটো খুলি এবাৰ টেষ্টিং কৰা হ'ব ইয়াত ডিবিগিলা খুলি দিয়া হৈ গ'ল পূৰা ইয়াত দেখিছে ডিবিগিলা খুলি দিয়া হ'ল ইয়াত ষ্টাৰ্ট কৰি দিয়া কি কম মাত শুনিছে চবৰে ৰিয়েকশ্যনে বেলেগ চবৰে এতিয়া এডাল খোলা হ'ব আৰু বেলেগ আনিমগৈ গৈ এতিয়া ভিতৰলৈ যাওঁ বেলেগ এডাল লৈ আহোঁ আকৌ টেষ্টিং কৰিব লাগিব আৰু আছে এক্সজষ্ট এতিয়া টেষ্টিং কৰা হ'ব এপাত একাপভিক পাত টেষ্টিং কৰি চাওঁ এবাৰ কেনেকুৱা লাগে এবাৰ ধৰা যাওক এবাৰ একাপভিক পাত বঢ়িয়াকৈ ডাইৰেক্ট টেষ্টিং কৰি থকা হৈছে মানে কোনো একো ইয়াত কথাই নাই আৰু ষ্টাৰ্ট কৰা অঁ এপাতৰ মাতটো শুনিলে আৰু এপাত আছে সেইপাতৰ মাত শুনাই আছোঁ ৰ'ব লৈ আহোঁ গৈ ভিতৰৰ পৰা এপাত আছে একাপভিক উইথ ডিবিগিলাৰ আৰু এপাতৰ ডিবিগিলাৰটো খুলিও দেখুওৱা হ'ব এপাত এক্সজষ্ট পাত ডাইৰেক্ট এতিয়া ডিবিগিলাৰটো থকা ভাগে লগাইছোঁ আৰু প্ৰথম মাতটো চাই লওঁ ডিবিগিলাৰটো থাকিলে কেনেকুৱা লাগে এতিয়া ডিবিগিলাৰ থকা ভাগে এবাৰ চোৱা হৈছে টেষ্টিং কৰি ৰেষ্ট কৰা ৰখাই দিয়া ৰেষ্ট কৰি এইটো শুনিছে
দেখিছে ডিবি গিলাৰ থকা মাত বন্ধ কৰি দিয়া হৈ গ'ল। এইটো ডিবি গিলাৰ থকা মাত আৰু এতিয়া ডিবি গিলাৰটো খুলি টেষ্টিং কৰা হ'ব। আৰু এয়া হৈছে দোকানৰ ফ্ৰণ্টৰ টুকুৰা। সেইখন আগত দেখিছে অলপ ৰঙাকৈ চাইনবৰ্ডখন, সেইখনেই কেলা চাইনবৰ্ডখন ভালকৈ দেখা। আৰু এইজন দোকানৰ মালিক দেই, আহিব বুলি লগাবই। দোকানৰ মালিকৰ আজি চাইলেঞ্চাৰ এক্সজষ্ট লগাইছে বেলেগে, গতিকে দোকানৰ মালিক বিয়াত ফূৰ্তিত আজি। এতিয়া এই ডিবি গিলাৰ খুলি দিয়া হৈ গ'ল সম্পূৰ্ণ। এতিয়া আপোনালোকে ক'ব কোন পাতৰ মাতটো বেছি ভাল লাগিলে, আৰু যোন পাতৰ মাতটো ভাল লাগিছে ন, এই পাত বোলে ভাই লগাম বুলি কৈ আছে। এতিয়া এটা প্ৰফিক পাত, এতিয়া কি হয় লগাই নে নলগাই চাই লওঁ। পূৰা গৰম হৈ গৈছে চাইলেঞ্চাৰ কিবা। তো চাই থাকক ভিডিঅ'টো, পিছৰটো কৈ এতিয়া কি কৰোঁ কি নকৰোঁ। আৰু এই বক্সটোত সোমাই আছিলে এই পাত বুলেটৰ চাইলেঞ্চাৰ। এই পাতো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে মাতটো। আমি বেলেগ জিনিছ মানুহতো কৰি দিম মানে এইবিলাক কাম আমি। এই লোৱা এপাত লগাই দিয়া। আৰু এয়া ভাই লগাব এতিয়া, মই বেক চাইডে যাওঁ মাতটো ভালকৈ শুনাবৰ কাৰণে কেনেকুৱা দিয়ে। একদম পূৰা হাৱাটো মোৰ গাতে দিব ধুনীয়াকৈ। মই অলপ চাইড হৈ লৈছোঁ। ৰেষ্ট। বুলেটৰ কাৰণে বনোৱা হৈছে ন, ইয়াৰ চাউণ্ডটো অলপ কমকৈ আহিছে সেইটো কাৰণে, কিন্তু বুলেটত লগালে মজা চাউণ্ড দিব, সেইটো গম পায়। এখনৰ চিচিটো কিমান হয় আৰু বুলেটৰ চিচিটো কিমান হয় সেইটোনো কি ক'ম আৰু, সেইটো নক'লেও গম পায় চবেই। এখন হৈছে 110 cc আৰু বুলেট হৈছে ক্লাছিক 350 cc যিকোনো। তো সেইটো কাৰণে তাৰ ইঞ্জিনৰ পাৱাৰটো আৰু এইপাতৰ বেলেগ হ'ব। তো সেইটো কাৰণে এতিয়া কোনপাত লগোৱা হয় চাই লওঁ। এতিয়া এক্সজষ্ট লগোৱা প্ৰক্ৰিয়া চুৰু, এডাল ৱেল্ডিং মৰাই অনা হৈ গ'ল। এইপাত এক্সজষ্ট লগোৱা হ'ব এতিয়া। স্প্ৰিং লগাই থকা হৈছে। এইবোৰ উস্তাদ মানে আৰু কি ক'ম আৰু, নিজৰ বস্তু যে নিজে বনাই লয় মানে। এয়া এক্সজষ্ট লগোৱা হৈ গ'ল, এতিয়া কেলেম বনাই একদম এডালৰ মাতটো যেতিয়া একেবাৰে লগাই মেলি কমপ্লিট হৈ যাব ন, তেতিয়া শুনাই আছোঁ। এডালতো ডিবি গিলাৰ আছে, এডাল ডিবি গিলাৰ খুলিও শুনাম মাতটো বঢ়িয়াকৈ। আৰু ক'ব কোনডালৰ মাতটো চবচে বেষ্ট লাগিলে মানে, কমেণ্ট কৰি দিব কোনডালৰ ভাল লাগিলে। হৈ গ'ল আৰু টাইট নহয়। কি এতিয়া চাইলেঞ্চাৰ লগালে মই পইচা পাম চমৰে। আজি ৰাতিকে আজি পাৰ্টি দিব আজি, কাৰণ আজি চাইলেঞ্চাৰ লগালে, সেইকাৰণে পাৰ্টিটো আজি। এখন মোৰ স্কুটি নে মোৰ পাৰ্টি দিবলৈ। আৰু ভাই বেলেগ মডিফাই কৰি থৈছে স্কুটিখন, দেখাই আছোঁ ভালকৈ লুকটো দেখিছে। ডিঅ' বুলিতো ফ্ৰণ্টৰ পৰা দেখিলে কোনো নক'বই মানে, বেলেগ ঘুগলা মডিফাই। আৰু লাইট ছিষ্টেমৰ কথা কি ক'ম আৰু, গোটেই হেজাৰ লগাই। এইফালৰখন কি কৰি থৈছে দেখিছে নাই, এইখন গোটেই মানে যি দিয়া আৰু এইটো হেজাৰ ছিষ্টেম লগাই থোৱা আছে মানে, কি ক'ব আৰু। এইখন দেখিছে নাই পূৰা ফুল মডিফাই মানে। বেক চাইডৰ পৰাও দেখাই আছোঁ। এতিয়া এক্সজষ্ট লগাই হৈ গ'ল, এয়া দেখিছে একদম পূৰা ফুল মডিফাই মানে। এতিয়া মাতটো শুনাই দিছোঁ লাষ্ট, যোনডাল এক্সজষ্ট চিলেক্ট কৰিলে সেইডালত। এডাল ডিবি গিলাৰটো লাগি আছিলে মানে, এইটো চাওঁ, এইটো ডিবি গিলাৰ লাগি আছে। এতিয়া ডিবি গিলাৰটো খুলি দিলে এইটো মাত শুনিব, তেতিয়া গম পাব কেনেকুৱা লাগে। ৰ'ব ডিবি গিলাৰটো খুলিব এতিয়া। ভাই আহি গ'ল, ষ্টাৰ্টটো বন্ধ কৰি দিওঁ।
এইটো হেজাৰ চিষ্টেম বন্ধ। আৰু ইয়াতে চব পাই যায়, নিজে মেকানিক, নিজৰ স্কুটি, একো কথাই নাই মানে, নিজে নিজে লগাই লয়। তো এতিয়া ডিবি কিলাৰ খোলা হৈ গ'ল। ডিবি কিলাৰ ওলাই গ'ল। এতিয়া চাওক, এতিয়া মাত শুনিব। এয়া ডিবি কিলাৰ ভাই খুলিয়ে দিলে একেবাৰে, ডিবি কিলাৰ নলগাই বোলে। এবাৰ এতিয়া মাতটো শুনাই দিব। ডিবি কিলাৰটো লগাব আৰু কেতিয়াবা দৰকাৰ হয়তো ডিবি কিলাৰ। হৈ গ'ল। মাতটো শুনিলে কেনেকুৱা লাগিলে ক'ব চাই পিনে। এয়া মালিকে আকৌ দোকানৰ কামত লাগি গ'ল দেখিছেতো, এনেকুৱা একদম বিজি মালিক মানে, ফোনত কথাও পাতি থাকে, কামো কৰি থাকে। তো কি ক'ম, কোন পাতৰ মাতটো একদম বেষ্ট লাগিলে কৈ দিব, জনাব, কমেণ্ট কৰি দিব। আৰু যদি কাৰোবাক দৰকাৰ হয়, লগাবলগীয়া হয়, ইয়াত আহিবলৈ হৈ গ'ল। আৰু মই ডিছক্ৰিপশ্যনত ভাই কণ্টেক্ট নাম্বাৰটো দি দিম, কোনোবাই ফোন কৰিও কথা পাতি ল'ব পাৰিব যদি কিবা লগাবলগীয়া হয়। আৰু বেণ্ড পাইপ চব আছে, এইকেইটা বেণ্ড পাইপ ভাই মুচি আছে, চাফা কৰি আছে মানে, এনেই ধৰি দিলে ধূলি চুলি পৰি যায়। আৰু এয়া দোকানৰ কালেকশ্যন। আৰু কিছুমান সৰু সুৰা গাড়ী বস্তু পাই যায়, গাড়ী এচেঞ্চেৰিজো পাই যায়, যেনে ধৰণৰ এইটো ষ্টেৰিং হুইল, তাৰপিছত আৰু আপোনাৰ LED চেলিডিৰ পৰা আদি কৰি বেক কেমেৰা, LCD লাইট, আৰু কি ক'ম, দেখিছে কি পায়। আৰু গাড়ীৰ কাৰণে কিছুমান বস্তু আনি থৈছে। তো আজি ইয়াকে কৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। জয় আই অসম।